এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ জনাৰ চেষ্টা কৰিছোঁ আৰু এইবাৰ ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে। দুই ছাত্ৰৰ লগত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। দুই ছাত্ৰ নাগালেণ্ডত ফুৰিবলৈ গৈছিল। অসমৰ দুগৰাকী ছাত্ৰ নাগালেণ্ডত ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যাওঁতে পাহাৰৰ পৰা 200 ফুট তলত বাগৰি পৰিল স্কুটিসহ দুই বন্ধু আৰু তাৰ পাছতেই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এই দুগৰাকী বন্ধু। সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত শোকাবহ বন্ধুৰ সৈতে নাগালেণ্ডত ফুৰিবলৈ গৈ অসমৰ দুই মেধাৱীৰ কৰুণ মৃত্যু। পাহাৰৰ পৰা 200 ফুট তলত পৰিল স্কুটি। এক পথ দুৰ্ঘটনাই কাহিনীলে এই দুই ছাত্ৰ বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি ল'লে তিয়কৰ দুই মেধাৱী ছাত্ৰ। তেওঁলোক বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যাওঁতেই তেওঁলোকৰ সৈতে এক ভয়ংকৰ ঘটনা ঘটিল, যি ঘটনাই ইতিমধ্যে অসমৰ দুগৰাকীকৈ মেধাৱী ছাত্ৰৰ প্ৰাণ গৈছে। পাহাৰৰ পৰা 200 ফুট তলত বাগৰি পৰিছে তেওঁলোকৰ স্কুটিখন আৰু স্কুটিখন বাগৰি যোৱাৰ পাছতেই এই কৰুণ তথা মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে। অসমৰ দুগৰাকীকৈ মেধাৱী ছাত্ৰ আছিল এই দুগৰাকী, যি দুগৰাকী মেধাৱী ছাত্ৰ নাগালেণ্ডলৈ ফুৰিবলৈ গৈছিল আৰু ফুৰিবলৈ যোৱাই যেন কাল হ'ল এই দুই মেধাৱী ছাত্ৰ। জানিবলৈ পোৱা মতে বন্ধুৰ সৈতে দুই মেধাৱী ছাত্ৰই ফুৰিবলৈ গৈছিল আৰু নাগালেণ্ডৰ চংকিত শোকাবহ পথ দুৰ্ঘটনাত তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ দুই ছাত্ৰৰ কৰুণ মৃত্যু হৈছিল। নাগালেণ্ডৰ মোককচুং জিলাৰ মাকলুম্বা থানাৰ অন্তৰ্গত চাংকি বস্তিৰ সমীপত AS04 AB 9974 নম্বৰৰ স্কুটিখন সহ দুই যুৱক প্ৰায় 200 ফুট তলত পাহাৰৰ খাৱৈত পৰি যোৱাত থিতাতে নিহত হয় দুই ছাত্ৰ আৰু তাৰ পাছতেই কৰুণ মৃত্যু হয়। দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ দুজন হৈছে শিৱসাগৰ জিলাৰ জাজি গড়মূৰ ব্ৰাহ্মীণ গাঁৱৰ আকাশ গোৱালা আৰু তিয়কৰ তামুলী চিগাৰ চাপৰি গাঁৱৰ দীপজ্যোতি গগৈ বুলি জানিব পৰা গৈছে। তিয়ক চন্দ্ৰমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিল আকাশ গোৱালা আৰু দীপজ্যোতি গগৈ। বন্ধুৰ সৈতে 5জনীয়া এটা দল ফুৰিবলৈ গৈছিল চাংকি। ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি তিয়ক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে। বন্ধুৰ সৈতে 5 বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল নাগালেণ্ডত আৰু নাগালেণ্ডত ফুৰিব যোৱাৰ পথত এই ভয়ংকৰ তথা মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে আৰু দুই বন্ধুৱে অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। এই দুই বন্ধুৰ কৰুণ মৃত্যুক সাৱটি ল'ব লগা হৈছে। পাহাৰৰ পৰা প্ৰায় 200 ফুট খাৱৈত তেওঁলোক বাগৰি পৰিছিল আৰু পৰাৰ পাছতেই মৰ্মান্তিক তথা এক শোকাবহ মৃত্যুক আঁকোৱালি লৈছে এই দুই মেধাৱী ছাত্ৰই।